পৃথিৱী বিখ্যাত এটাই বস্তু হ'ল শ্ৰী তুলসী। আৰু এই শ্ৰী তুলসী আপোনাৰ কেনেদৰে ব্যৱহাৰ কৰিব, আপোনাৰ অলপ কুহুমীয়া গৰম পানী 3-4 টোপাল দি আৰু এই শ্ৰী তুলসী 200টাতকৈ অধিক ৰোগ যেনে কাহ, সাধাৰণ চৰ্দি, জ্বৰ, ব্ৰংকাইটিছ, হজমৰ সমস্যা আদিত উপযোগী। ই আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী আদিক শক্তিশালী কৰি তোলে। শ্ৰী তুলসী কেনেদৰে ব্যৱহাৰ কৰিব, 2-3 টোপাল আপোনাৰ গৰম পানী নহ'লে লাল চাহত দি পেলাই দিনটোত 3-4 বাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু যদি আপোনাৰ গ্ৰহণ কৰক বা চিকিৎসকৰ পৰামৰ্শ মতেও আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে। তুলসী বিভিন্ন কোম্পানীও পাব, আপোনাৰ অনলাইনত পাব, ফাৰ্মাচীত পাব, আৰু আটাইতকৈ ভাল আপোনাৰ IMC তুলসী। ইয়াত 5বিধ তুলসী ৰসৰ সংমিশ্ৰণেৰে বনোৱা হৈছে। ইয়াত আছে শ্যাম তুলসী, বিষ্ণু তুলসী, ৰাম তুলসী, নিব্বু তুলসী আৰু বন তুলসী। 5বিধ তুলসী ৰসেৰে ইয়াত তৈয়াৰ কৰা হৈছে। আৰু আপোনাৰ পতা, চিঙা বা যিকোনো পোকে কামোৰা আদিত আপোনাৰ ইয়াক ব্যৱহাৰ কৰিব পাৰে। আৰু আপোনাৰ মূৰত যদি বেছি চুলি উফি হৈছে, তেতিয়াও ইয়াক আয়ুৰ্বেদিক তেলৰ লগত সংমিশ্ৰণ কৰি ইয়াক সানিব পাৰে। আৰু গাত খজুলি হৈছে, তেতিয়াও আয়ুৰ্বেদিক তেলৰ লগত ইয়াক সানিলে মানে তাৰ পৰা উপশম পোৱা যায়। আৰু কটা চিঙাত যদি আপোনাৰ তেজৰ কাৰণে, তেতিয়াহ'লে আপুনি তুলসী ব্যৱহাৰ কৰক। আৰু যিসকল ব্যক্তিয়ে তুলসী ইউজ কৰি আছে সাধাৰণতে, তেখেতলোকে গম পাব, আৰু মই ইউজ কৰি আছোঁ কাৰণে ক'বলৈ পাৰিছোঁ। আৰু যিসকলে ইউজ কৰিছে তেখেতলোকে কমেণ্ট কৰি জনাব তুলসী ইউজ কৰি কেনেকুৱা পাইছে। আৰু যিসকলে কৰা নাই, আৰু তুলসীৰ গুণাগুণৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি, যিহেতু 200তকৈও ওপৰত ই কামত দিয়ে। ৰোগৰ কাৰণে হওক বা আপোনাৰ যিকোনো হজমৰ কাৰণে হওক, আৰু পেটৰ যিকোনো সমস্যা তুলসী সেৱন কৰাৰ ফলত দূৰ কৰিব। আৰু ইয়াত এটা কথা আপোনালোকে চাব, তুলসী কিনিবলৈ গ'লে আপোনাৰ IMC তুলসীটো হ'ল আয়ুৰ্বেদিক হাৰ্বেল প্ৰডাক্ট ফ্ৰম অৰ্গেনিক হালাল ইণ্ডিয়ান আয়ুৰ্বেদিক দেৱ। উপৰিও WHO যিটো হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ইয়াৰ চাৰ্টিফাইড কোম্পানী IMC শ্ৰী তুলসী। আৰু আপোনাৰ অক্সিজেন লেভেল বৃদ্ধি কৰিব, ইমিউনি ছিষ্টেম। আৰু অত্যাধিক মদ্যপান কৰা লোকসকলে ইয়াক প্ৰতিদিনাই 3-4 বাৰকৈ ব্যৱহাৰ কৰিলে মদ্যপানৰ প্ৰতি আকৃষ্ট নাইকিয়া হৈ যায়। আৰু যিসকলৰ পেটত অত্যাধিক গেছ আছে, তেখেতলোকৰ কিন্তু প্ৰথম দিনা খাওঁতে হাগনি হ'ব পাৰে। আৰু আমাৰ যিসকলৰ চাইনিজ বেমাৰ আছে নাকত, 2 টোপাল দি দিলে মানে আপোনাৰ চাইনিজ বেমাৰ নাইকিয়া হৈ যায়। কিন্তু সহ্য কৰিব পাৰিব লাগিব, অলপ পুৰণি এটা হয়। আৰু পৰাপক্ষত শ্ৰী তুলসী মহিলাসকলে মাহেকীয়া টাইমত ইয়াক ইউজ কৰিব নালাগে। ধন্যবাদ সকলোকে। আৰু পৰৱৰ্তী ভিডিঅ'সমূহ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।